হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে নহয় জানো? মোৰো ভালেই বাৰু। বহুত বেছি গৰম পৰিছে আৰু স্কিনখনো বহুত বেছি অইলি হৈ পৰিছে। সেইকাৰণে ভাবিলোঁ অকণমান স্কিনৰ যতন লওঁ আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মইনো কেনেদৰে যতন লওঁ। এতিয়া এইটো মই এটা আলু লৈছোঁ। এই আলুটো এইখন ৰুকনিত মই এইধৰণে ৰুকি লওঁ। এই আলুখিনি ৰুকা হৈ গ'ল। এতিয়া ইয়াতে মই এই আলুখিনি এটা বাতিত এইধৰণে ইয়াৰ পৰা ৰসখিনি চেপি উলিয়াই লৈছোঁ। এতিয়া মই ফেচ পেকটো বনাবৰ কাৰণে এয়া ডাঙৰ চামুচেৰে 2 চামুচ মই বেচন ব্যৱহাৰ কৰিছোঁ। বেচন সকলোৱে স্কিনত ব্যৱহাৰ কৰেই নহয় জানো? বেচনৰ খুব ধুনীয়া গুণ থাকে। বেচনে আমাৰ যিবিলাক মৰা কোষ স্কিনৰ সেইবিলাক নাইকিয়া কৰি তোলে। তাৰ ভিতৰত লুকাই থকা যিটো লেয়াৰ সেইটো বাহিৰলৈ অনাত সহায় কৰে আৰু স্কিনখন উজ্বলাই ৰাখে। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিছোঁ মৌ। এয়া এচামুচ মই মৌ ব্যৱহাৰ কৰিছোঁ। মৌত এণ্টিবেক্টেৰিয়া আৰু এণ্টিছেপ্টিক গুণ থাকে। মই বিশেষকৈ অইলি স্কিনৰ বাবে মৌ বহুত বেছি ভাল হয়, কিয়নো অইলি স্কিনৰ লোকসকলে গৰম দিনত বহুত বেছি অশান্তি পায় স্কিনখন অইল হৈ যোৱা, কিন্তু এই মৌৱে স্কিনৰ অইলখিনি আঁতৰ কৰাত সহায় কৰে, কিন্তু স্কিনখন সেইবুলি ড্ৰাই কৰি নুতুলে, কেৱল জিপাল কৰিহে তোলে। এইদৰে মিক্স কৰি দিলোঁ আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম আগতে এয়া চেপি থোৱা আলুৰ যিখিনি ৰস সেইখিনি। আলু স্কিনৰ কাৰণে খুবেই ভাল হয়। আলুত কেটলেছ নামৰ এবিধ এনজাইম থাকে। এই এনজাইমটোৱে আমাৰ স্কিনখন উজ্বলাই তোলে। আৰু একেবাৰে শেষত মই ইয়াত এটা বস্তু এড কৰিম, সেইটো হৈছে নেমু। এয়া মই অকণমান নেমু লৈছোঁ। এতিয়া মই ইয়াতে নেমুৰ গুটি পৰি গৈছিলে, এই গুটিখিনি মই ইয়াত আঁতৰাই ৰাখিছোঁ। এইখিনি এতিয়া খুব ধুনীয়াকৈ এনেদৰে মিক্স কৰি ল'ব। এয়া দেখিছেনে? এয়া মই এতিয়া এই যিটো ফেচ পেক বনাইছিলোঁ এইটো এতিয়া মই মুখত ঘঁহিব লৈছোঁ। আৰু মই ইয়াত যিখিনি প্ৰডাক্ট ইউজ কৰিছোঁ সেইখিনি গোটেইখিনি একেবাৰে ঘৰুৱা প্ৰডাক্ট, কিয়নো সকলো ঘৰত থাকি আলু সকলোৱে খায় বা ব্যৱহাৰ হয়েই ঘৰত নহয় জানো? আৰু মৌ থাকে আৰু ব্যৱহাৰ কৰিছোঁ নেমু। মই গোল নেমু ব্যৱহাৰ কৰিছোঁ। গোল নেমু হ'লে ভাল হয়। যদি আপোনালোকৰ ওচৰত গোল নেমু নাই তেনেহ'লে কাজি নেমু ব্যৱহাৰ কৰিব পাৰে, সেইটো একো কথা নাইকিয়া। এই ধৰণে খুব ধুনীয়াকৈ মুখখন মাছাজ কৰি দিব। এইখিনি মোৰ হৈ গ'ল। এতিয়া এইখিনি মই 15 পৰা 20 মিনিটৰ ভিতৰত ৰাখিম। এয়া দেখিছেনে? এয়া অকণমান থাকি গ'ল। এইখিনি এতিয়া মই মাক দিমগৈ, কাৰণ মায়েও ফেচ পেক বনালে ভাল পায় দিলে ঘঁহিবলৈ। সেইকাৰণে যাওঁ, মাক এতিয়া এইখিনি থৈ আহোঁ, তাৰপিছত আপোনালোকক পুনৰ লগ পাই আছোঁ। এয়া মোৰ 15 মিনিটমান সময় হৈ গ'ল এইখিনি এনেদৰে ৰাখি দিয়া। এতিয়া এয়া দেখিছেনে? একদম ধুনীয়াকৈ শুকাই গৈছে। এতিয়া মই এইখিনি ধুই পেলাম। এতিয়া মুখখন মই ধুনীয়াকৈ ধুই আহিলোঁ। এতিয়া মুখখন চাওকচোন, যেনেকুৱা ধৰণে আপোনালোকে ফেচ পেক ব্যৱহাৰ নকৰক কিয়, ব্যৱহাৰ কৰি যেতিয়া মুখখন ধুনীয়াকৈ ধুই পেলোৱা হয় তেতিয়া খুব ভাল লাগে নহয় জানো? মোৰো এতিয়া খুব বেছি ধুনীয়া লাগিছে। এতিয়া মই অকণমান ক্ৰীম ব্যৱহাৰ কৰিম। এতিয়া হৈ গ'ল। এই ফেচ পেকটো যদি আপোনালোকে ব্যৱহাৰ কৰি পোৱা নাইকিয়া তেনেহ'লে ব্যৱহাৰ কৰি চাব কিন্তু দেই, খুব বেছি ভাল হয় আৰু মুখত ধুনীয়া এটা গ্ল' আনে। আৰু সপ্তাহত যদি 2 বা 3 দিন ব্যৱহাৰ কৰিলে হ'ব। আপোনালোকে এনেদৰে ব্যৱহাৰ কৰি চাবচোন। গৰম দিনত এইটো এটা খুবেই ধুনীয়া এটা ফেচ পেক হয়। আৰু আপোনালোকৰ বাৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে? যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।